हेलो फ्रेंड्स आशा करो अपना सकलो भाले आछे आपलोके बारो एटु रेसिपि केতিয়াबा बनाय खाइछेने कमेन्ट सेक्शনত जनाबसुन আজি एटु रेसिपि বুলি কবলৈ গলে চাউলৰ रेसिपि চাউল আমি দিকে তিয়াই থৈছিলো মিক্সাৰ গ্ৰাইণ্ডাৰত মই মাৰি ললো বিটৰুট দিছো গ্ৰেট কৰি পেলাই আদা দিছো ধনিয়া পাত মিহিমিকে কাটি দিছো পিয়াজ আপোনালোকে কেঁচা জলকীয়া দিব পাৰে গাজৰ তিয়হ এই গুটেখিনি মই গ্ৰেট কৰি পেলাই দি দিছো এতিয়া মই অকমান তেল গ্ৰীজ কৰি ললো আৰু মই তেলত অকমান কবলৈ গলে আপোনালোকে মাষ্টাৰ্ড চিজ দি দিব পাৰে মই মাষ্টাৰ্ড চিজ দিছো আৰু লগতে আপোনালোকে কাৰি লিপছো দিব পাৰে এটো আটাটাকে মানকে বনাই লৈছো এনেকে খাই যে বিৰাতে ভাল লাগে আপোনালোকে যদি মাষ্টাৰ্ড চিজ প্ৰিপেয়াৰ কৰি লয় তেতিয়া খাবলৈ কাৰণে আৰু ভাল লাগিব এতিয়া মই আটাটাকে এনেকে বনাই লৈছো বহুত এটা হেলদি ৰেচিপি আপোনালোকে টিফিন বক্স বিশেষকৈ ব্ৰেকফাষ্টত ইনক্লুড কৰিব পাৰে আৰু কোনোবা গেষ্ট আহিলেও এনেকৈ দিব পাৰে আপোনালোকে যদি ভেজিছ ইনক্লুড কৰিব নিবিচাৰে তেতিয়া এনেও আসলে পিঠা হিচাপে বনাই খাব পাৰে ৰাইচ পেনকেকস যেটো বুলি কয় এটো আৰু ৰাইচ ভেজিছ পেনকেকস আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা ৰাখিলো এটাটাকে এনেকৈ ফ্লিপ কৰি বনাই আছো যেতিয়া আসলতে বনোৱা হয় এটা কুকিং টিপছ আপোনালোকক দিবলৈ ইচ্ছা কৰিছো লো টু মিডিয়াম ফ্লেমত ৰাখিব তেতিয়া দেও না যায় ভিতৰৰ পৰা সিজেও খাবলৈ ভালো হয় কিন্তু লাষ্টত হাই ফ্লেম দিব হাই ফ্লেম দিওতে খালি চাই থাকিব লাগিব নহলে দে যাব যাতে গুটেখিনি ভালকৈ সিজে আৰু সফট আৰু মচমচিয়া নিচিনাও হয় আপোনালোকে দুটা সিস্টেমত বনাব পাৰে অকমান মচমচিয়া নিচিনাকৈ বনাব পাৰে যেহেতু এটো ৰাইচ ফ্লোৰ হয় ঘৰতে বনোৱা নহলে আপোনালোকে অকমান কুবলৈ গলে সফটকেও বনাব পাৰে মোৰ মচমচিয়াও হৈছিলে সফটও হৈছিলে মই দুটা ৰকমে আসলতে বনাইছিলো এতিয়া মোৰ ইটো পাছত হিটুকে এনেকৈ বনোৱাও হৈ গৈছে লৰছিলে যে খাই মানে ভাল পায় নহয় আসলতে সেই কাৰণেহে আসলতে বনাবলগীয়া হ'ল আৰু আসলতে নিজৰো খাই ভাল লাগে ব্ৰেকফাষ্ট বুলি ক'লে এটা হেলদি ৰেচিপি বনাই বিৰাতে ভাল লাগে লগতে আপোনালোকে টমেটো কেচাপ দিব পাৰে নাইবা চাটনি দিব পাৰে পিনাট চাটনি এতিয়া মোৰ প্ৰায় ৰেডিয়ে হৈ গৈছে আপোনালোকে এনেকৈ বনাই খাব বুলি আশা ৰাখিলো আৰু নতুন ৰেচিপিজ নতুন ভিডিঅ সদা আহি থাকিব আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলো আৰু একদম কম ফ্লেমত আসলে বনাবলগীয়া হয় আৰু টাইম লৈ অকমান বনাবলগীয়া হয় যদি আপোনাৰ ওচৰত অকমান টাইম আছে তেতিয়া তেনেকৈ আপোনালোকে বনাব পাৰে নহলে আপোনালোকে ওভাৰনাইট বিশেষকৈ চাউলটো পিছি পেলাব পাৰে তেনেকৈ যদি কৰে তেতিয়া আৰু অকমান কম সময় লাগিব বনাবলৈ হলে কিন্তু আপোনালোকে যদি ৰাতিপুৱা সময়ত যদি বিশেষকৈ চাউলৰ গুৰিটো খুনিম বুলি ভাবে তেতিয়া অকমান কিন্তু টাইম লৈহে খুনিব তেতিয়া আসলতে বনাবলৈ সুবিধা হ'ব আজি এটা ইজি ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিলো কেনেকুৱানো লাগিছে কমেন্ট সেকশনত জনাব হা এতিয়া মোৰ বনোৱাও হৈ গৈছে আৰু টমেটো কেচাপ লৈ লৈছো আপোনালোকে চাটনি ল'ব পাৰে চাটনি বুলি ক'লে বিশেষকৈ পিনাট চাটনি বেছি ভাল হ'ব খাবলৈ কাৰণে পুদিনা ধনিয়া চাটনিও ল'ব পাৰে আৰু এইবিলাক মোৰ পেনকেকস ৰেডি হৈ গৈছে ইমান কালাৰফুল হৈছে নহয়নে বাৰু আজিৰ কাৰণে আহিছো শুভৰাত্ৰি